एमपी कामाख्या प्रसाद तासानि बेरेखायै माजबाद आसानि हाबाफारि बीजेपीनि मावथि आरो दैदेनगिरिफोरा बे खेबाव बीटीसी बिसायख'थिनि समाव साहा बागानाव फोसावदिंनो फैयोब्ला होसोनाय जागोन, हाबहोनाय जानाय नङा। बे खेबाव दुलाराय आसाम आदिबासी फरायसा आफाद आसुआ एमपि कामाख्या प्रसाद तासानि बेरेखायै गोख्रों गारां दैखाङो। एमपिनि मुसुखाखौ अदालगुरि जिल्लानि माजबाद साहा बागानाव आसुनि दैदेनगिरिफोरा सावदों। मोनसे खौरां बिजोंनि बिबुंथियाव फोसावनायनि उनाव आफादा एमपि कामाख्या प्रसाद तासानि सायाव रागा जोंदों दि बिथाङा हिन्दु आरो ख्रिस्टियान धोरोमखौ लानानै थागिबि हारिफोरनि गेजेराव बोखावनो नाजानायखौ नुनो मोन्दों। आफादा बेबायदि बिबुंथिनि थाखाय एमपिखौ सोंखारिदों। आफादा बुङो दि कामाख्या प्रसाद तासाखौ आदिबासीफोरनि जेंनाफोरखौ बिजिरनो थाखायसो थान्दै महरै दिल्लीयाव दैथायहरनाय जादोंमोन, नाथाय मासिखौ आवग्रिनानै आदिबासीफोरनि गेजेराव धोरोमारि गावस्रालायनाय लाबोनो नाजानायाव आसानि दैदेनगिरिफ्रा बिग्रायखांदों। बे बाथ्रानि सायाव माजबाद साहा बागानाव एमपि कामाख्या तासानि मुसुखाखौ सावनानै हेंथा खालामदों। No ST, no rest. No rest, no rest. No ST, no rest. No rest. কামাখ্যা প্ৰসাদ তাছাৰ প্ৰতিমূৰ্তি দাহ কৰিছে। হয়, আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আসাম মাজবাট আঞ্চলিক সমিতিৰ উদ্যোগত যে নেকি মাজবাট চাহ বাগিচাৰ গুদ্ৰি ফিল্ডত আমি কামাখ্যা প্ৰসাদ তাছাৰ প্ৰতিমূৰ্তি দাহ কৰিলো। হেতুৰ কাৰণে তেওঁ যোৱা 24 তাৰিখে যে নেকি এটা টিভি চেনেলত গৈ আমাৰ অসমৰ আদিবাসী জনগোষ্ঠীৰ যে নেকি জনজাতিকৰণৰ কাৰণে পূৰ্বৰ পৰা আমি দাবী কৰি আহিছো, তেওঁ সেই জনজাতিকৰণক লৈ যি নেকি বিৰূপ মন্তব্য কৰিছে। অসমৰ আদিবাসী জনগোষ্ঠীৰ যে নেকি হিন্দু খ্ৰীষ্টানৰ কথা কৈছিলে, যিসকল খ্ৰীষ্টান মানুহ আছে তেওঁলোকে জনজাতিকৰণ পোৱাটো অসম্ভৱ বুলি কৈছিলে। হেতুৰ কাৰণে আমি কামাখ্যা প্ৰসাদ তাছাক আমি হুকিয়াই দিব বিচাৰিছো। আৰু যিটো কথা তেওঁ কৈছিলে নিউজ চেনেলত, আমি এই কথাটোক আমি ধিক্কাৰ জনাইছো সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হিচাপে। কাৰণ চাওক, অসমৰ গোটেই ভাৰতবৰ্ষৰ আদিবাসী জনগোষ্ঠী এটাই আদিবাসী। আমি কোনোদিন ভাগ কৰিব বিচৰা নাই। এই বিজেপি চৰকাৰৰ যে নেকি এমপি কামাখ্যা প্ৰসাদ তাছা কাজিৰঙা লোকসভা সমষ্টিৰ এমপি, তেখেত যি বিৰূপ মন্তব্য কৰিছিল, সেই বিৰোধ মন্তব্যক আমি ধিক্কাৰ জনাইছো, গৰিহণা জনাইছো। যেতিয়ালৈকে কামাখ্যা প্ৰসাদ তাছাই যেতিয়ালৈকে এই কথাটো কোৱাৰ পিছত তেওঁ যদি ক্ষমা নিবিচাৰে, তেতিয়াহ'লে গোটেই অসমত গোটেই বাগানে বাগানে তেওঁৰ প্ৰতিমূৰ্তি দাহ কৰা হ'ব। কাৰণ পূৰ্বৰ পৰাই সদৌ অসম আদিবাসী ছাত্ৰ সন্থা জনজাতিকৰণ বিচাৰি আহিছে। আজি চৰকাৰে কৈছে আপোনালোকৰ জনজাতিকৰণৰ কাম 90% হৈ গ'ল, 10% ক'ত গ'ল? এতিয়া বিজেপি চৰকাৰৰ সময়সীমা পাৰে হৈ গ'ল। আগন্তুক 2026 বিধানসভা ইলেকশ্যন আছে। এতিয়ালৈকে আদিবাসী জনগোষ্ঠী, অসমৰ আদিবাসী জনগোষ্ঠী জনজাতিকৰণ পোৱা নাই। হেতুৰ কাৰণে আমি চৰকাৰকো হুকিয়াই দিব বিচাৰিছো, অসমৰ আদিবাসী জনগোষ্ঠী জনজাতিকৰণ অতি শীঘ্ৰে দিয়ক, নহ'লে অন্যথা ইয়াৰ কিন্তু প্ৰতিবাদ অসমত তীব্ৰতৰ হ'ব বুলি আমি ক'ব বিচাৰিছো। এতিয়া নিৰ্বাচন আহিছে, গতিকে বিজেপিৰ একদম স্পষ্ট কথা। আজি চাওক, আগন্তুক আমাৰ 2 মাহৰ পিছতে বিটিআৰ নিৰ্বাচন হ'ব। বিজেপিৰ যিসকল ৰিপ্ৰেজেণ্টেটিভ আছে তেখেতসকলে যেতিয়া গাঁও বাগানত সোমাব, বিজেপিৰ ৰিপ্ৰেজেণ্টেটিভসকলক আমি, বিজেপিৰ নেতাসকলক আমি এইটোৱে কথা সুধিম। আমাৰ আদিবাসী জনগোষ্ঠীয়ে গোটেই গাঁও বাগানত এইটোৱে কথা সুধি আছে, কৈ আছে যে বিজেপিৰ নেতাবিলাকক আমি গাঁও বাগানত সোমাব নিদিম। তেওঁলোকে এটাই কথা কৈছে, আমাৰ জনজাতিকৰণৰ কথা ক'ত? তেওঁলোকে প্ৰশ্ন কৰিব। আমাৰ বাগানৰ হাজিৰা 551 টকা দিম বুলি কৈছিলে, ক'ত? সেইটোও প্ৰশ্ন কৰিব। অসমৰ আদিবাসী জনগোষ্ঠীৰ যে নেকি কাষ্ট চাৰ্টিফিকেট আজিলৈকে বিজেপি চৰকাৰ ক্লিয়াৰ কৰি নিদিলে, সেইটোও প্ৰশ্ন কৰিব। সেই প্ৰশ্নৰ যদি উত্তৰ দিব নোৱাৰিব, তেতিয়াহ'লে এই বিজেপিৰ যিবিলাক নেতা, পালি নেতা বাগানত সোমাব, গাঁৱত সোমাব, গোটেই পালি নেতাসকলক আমাৰ ৰাইজে, আদিবাসী ৰাইজে খেদিবৰ কাৰণে প্ৰস্তুত কৰিছে।